हेलो फ्रेंड स्वागतम जनाइছোঁ অসম টেক ধ্ৰুৱ চেনেলটোলৈ আৰু মই আজি আপোনালোকক জনাবলৈ ওলাইছোঁ অনলাইন কেনেকৈ আৰ্নিং কৰিব অৰ্থাৎ আপোনালোকে অনলাইন কেনেকৈ পইচা ইনকাম কৰিব তাৰ বিষয়ে মই এটা টিপছ লৈ আহিছোঁ আৰু বৰ্তমান পঢ়ি থকা ল'ৰা ছোৱালীসকলে বা আমাৰ দৰে কিছুমান আমাৰ দৰে প্ৰায়বোৰ ল'ৰা ছোৱালীয়ে তো অনলাইন আৰ্নিং কৰিব বিচাৰে কিন্তু তেওঁলোকে ক'ৰ পৰা কেনেকৈ কৰিব কি কৰিব তেওঁলোকে ভাবি নাপায় বা বিচাৰি নাপায় আৰু বহুতো এনেকুৱা ধৰণৰ অনলাইন আৰ্নিং ৱেবছাইট আছে বাট এইবিলাক ফেক হয় আৰু তেওঁলোকৰ ৰিয়েলিটিটো বেলেগ হয় তেওঁলোকে অনলি মানে হেৰি কৰি থাকে ঘূৰাই পকাই কিনে থাকে ৱেবছাইটটোত কিন্তু কোনো কাৰণত তাৰ পৰা আৰ্নিং নহয় তো মই আজি এনেকুৱা এটা টিপছ এটা লৈ আহিছোঁ আৰু যাৰ দ্বাৰা আপোনালোকে একদম ইজি প্ৰচেছ একো হাৰ্ড ৱৰ্ক কৰিব নালাগে একো কৰিব নালাগে জাষ্ট চিম্পল URL ইনপুট কৰিব লাগে বেলেগৰ পৰা আনি বহাব লাগে বহাই URL শ্বৰ্ট ডাউন কৰা এটা জাষ্ট ট্ৰিক আৰু তো আপোনালোকে কি কৰিব আপোনালোকে ফাৰ্ষ্ট গুগল যিকোনো এটা ক্ৰম ব্ৰাউজাৰ হওক কিবা খুলি ল'ব মোৰ ক্ৰম ব্ৰাউজাৰ ফেভাৰিট চ' মই ক্ৰম ব্ৰাউজাৰ অন কৰি লৈছোঁ তো ইয়াতে ZA.gl এইটো চাৰ্চ কৰি আপোনালোকে এইটো ৱেবছাইটলৈ যাব দেন আপোনালোকে কি কৰিব ইয়াত আহি গ'ল আৰ্ণ মানি তো ইয়াতে আপোনালোকে ৱেবছাইটটো চায়ে গম পাইছে এইটো অনলাইন আৰ্নিং কৰা এইটো শ্বৰ্ট এণ্ড URL ৱেবছাইট হয় তো আপোনালোকে কি কৰিব পাৰিব ইয়াতে সাইন আপ কৰিব লাগিব ইয়াতে আপোনালোকে সাইন আপ কৰিব লাগিব ইয়াতে সাইন আপ কৰি আপোনালোকে ৰেজিষ্টাৰ মেম্বাৰশ্বিপ তো মেম্বাৰশ্বিপ হ'ব লাগিব ইয়াতে ইউজাৰ নেম দিব লাগিব আপুনি যে আপোনালোকে কিবা এটা ইউজাৰ নেম দি দিলে হ'ল ইমেইলটো বহাব লাগিব আপোনালোকে ইমেইল বহালে পাছৱৰ্ড বহালে ৰিএণ্টাৰ পাছত আই এগ্ৰিটোত ইয়াতে ক্লিক কৰিব ক্লিক কৰি ৰেজিষ্টাৰ কৰি দিব তো মোৰ আগতে এটা একাউণ্ট আছে তো মই আপোনালোকক দেখুৱাই দি আছোঁ হওক মোৰ এটা অলৰেডি একাউণ্ট আছে ইয়াত চ' মই ইয়াতে জাষ্ট লগ ইন কৰিছোঁ আৰু এতিয়া মোৰ এইটো ডেছবৰ্ড হয় ডেছবৰ্ড মানে হ'ল মই ইয়াতে কিমানখিনি আৰ্ণ কৰিলোঁ কিমান কি কৰিলোঁ ইয়াতে বৰ্তমান আছে ত' আপোনালোকক দেখুৱাই আছোঁ চাই থাকিব এই চাওক মই মাত্ৰ দুদিনত মই ইয়াতে URL ইনপুট কৰিছিলোঁ ইয়াতে মই URL এটা আনিছিলোঁ আনি মই ইয়াত যিকোনো URL আনিলে হ'ল আপোনালোকে যেনেকৈ facebook.com google.com তো ঠিক তেনেদৰে বহুতো ৱেবছাইট থাকে ন ইউটিউবৰ পৰা কিছুমান ভিডিঅ' থাকে তাত URL থাকে কিছুমানে মানুহক ইউটিউবৰ পৰা কিছুমান শ্বেয়াৰ কৰে বা কিছুমান ফেচবুকৰ পৰা বস্তু শ্বেয়াৰ কৰে তাত URL থাকে যেনে ধৰক এইটো ZA.gl তাত মেম্বাৰ এইটো এটা URL হয় এইটো URLটো মই শ্বৰ্ট ডাউন কৰি দিব পাৰোঁ ধৰক মই যিকোনো এটা URL ইয়াতে আনি শ্বৰ্ট ডাউন কৰি দিলোঁ শ্বৰ্ট ডাউন কৰি দিয়াৰ পাছত ছাপ'জ এইটো URL মই ইয়াতে শ্বৰ্ট ডাউন কৰি দিলোঁ চাওক ইয়াতে URLটো শ্বৰ্ট ডাউন হৈ আছে তো ইয়াতে ফাৰ্ষ্ট যিটো ওপৰৰ এইটো লিংক এইটো কপি কৰিব লাগিব এইটো কপি কৰি কিনে মই ক'ত হওক হোৱাটছএপত আপুনি য'তে শ্বেয়াৰ কৰিব পাৰে শ্বেয়াৰ কৰিলে হ'ল ইউটিউবত হওক শ্বেয়াৰ কৰিলেই হ'ল শ্বেয়াৰ কৰিব দেন আপোনাৰ ইয়াতে চাওক ভিউজ হ'ব ভিউজ সেইমতে আপোনালোকে ইয়াতে আৰ্নিং কৰিব পাৰিব মই এইখিনিত $0.0063 এইখিনি বৰ্তমান হৈ আছে আৰ্নিং যেতিয়া মই ইয়াতে $2 হ'ব ইয়াত মই যেতিয়া $2 ইয়াতে $2 আহিব তেতিয়া মই এইটো উইথড্ৰ কৰিব পাৰিম ইয়াতে পইচা উইথড্ৰ কৰিব পাৰিব আপোনালোকে ইয়াতে চাওক মানি ৱালেট যেতিয়া মোৰ 0 হৈ আছে মই যেতিয়া আৰ্নিং কৰিব পাৰিম তেতিয়া মোৰ $2 হ'ব তাত $2 দেখাব আৰু আপোনালোকে ইয়াত উইথড্ৰ অপশ্যনটো আছে আপোনালোকে উইথড্ৰ গৈ আপোনালোকে বৰ্তমান মোৰ হেৰি কৰা নাই ইয়াতে আপোনালোকৰ টোটেল উইথড্ৰ যেতিয়া এভেইলেবল বেলেঞ্চ 2 হ'ব তেতিয়া আপোনালোকে ইয়াতে উইথড্ৰ মাৰিব লাগিব উইথড্ৰ কৰিলে উইথড্ৰ হৈ যাব এতিয়া মই উইথড্ৰ কৰিব পৰা হোৱা নাই গতিকে মই নকৰোঁ আপোনালোকে তাৰ আগত আপোনালোকে এটা কাম কৰিব লাগিব ইয়াত যে দেখিছে ছেটিংছত গৈ প্ৰফাইল ইয়াত প্ৰফাইলটো বনাই ল'ব ইয়াত আপোনালোকে প্ৰফাইলটোৰ নাম এইবিলাক দি দিব ফোন নম্বৰ আৰু ইয়াতে আপোনালোকে সদায় বিটকইন ইউজ কৰিব নালাগে আপোনালোকে পে'পল ইণ্ডিয়াত যিহেতু পে'পল পপুলাৰ হয় চ' পে'পলৰ দ্বাৰা ইউজ কৰিব ইয়াতে চাব বিটকইন কৰিলে $5 হ'লেহে আপোনালোকে পইচাটো উইথড্ৰ কৰিব কিন্তু পে'পল হ'লে পে'পল যেতিয়া ইউজ কৰিব ন পে'পলত আপোনালোকে $2 হোৱাৰ লগে লগে আপোনালোকে উইথড্ৰ কৰিব পাৰিব তো এইটোৱে আৰু চিম্পল আৰু ইয়াতে আপোনালোকে ৰেফাৰেল কৰি কিনেও আপোনালোকে পইচা ইনকাম কৰিব পাৰে আপ টু
ইয়াতে ৰেফাৰ কৰিলে 50% আৰ্নিং হ'ব। 50% ৰেফাৰ যদি ফ্ৰেণ্ডক ৰেফাৰ কৰা যায় আপোনালোকে, তেতিয়াহ'লে 50% আপোনালোকে আৰ্নিং কৰিব পাৰিব। এইটো বহুত ভাল ৱেবছাইট হয়। ইয়াতে আপোনালোকে মান্থলি 10,000, 20,000, 30,000 আপোনালোকৰ কামৰ ওপৰত ভিত্তি কৰি আপোনালোকে ইনকাম কৰিব পাৰিব। চ' মই এইটো আপোনালোকৰ ওচৰত আনিলোঁ, আগবঢ়ালোঁ। আপোনালোকে URL-টো ইনক্লুড কৰি বহাই আপোনালোকে য'ত পাৰে শ্বেয়াৰ কৰক, হোৱাটছএপত হওক, ফেচবুকত হওক। কিন্তু ফেচবুকত অকণমান প্ৰব্লেম হয়, আপোনালোকে অকণমান কিছুমান ট্ৰিক্স আছে ফেচবুকত যেনে তেনে আপলোড কৰিব নোৱাৰে। হয়, আপোনালোকে হোৱাটছএপৰ লিংক যিকোনো গ্ৰুপত জইন কৰক। বহুত গ্ৰুপ আছে, এনেকুৱা বহুত গ্ৰুপ আছে, মই পিছত দেখুৱাই দিম। হোৱাটছএপৰ গ্ৰুপত জইন কৰক, জইন কৰি তাত আপোনালোকে লিংক শ্বেয়াৰ কৰক। তেওঁলোকে চালে আপোনালোকে জাষ্ট আপোনাৰ লিংকটোত ক্লিক কৰিলেই হ'ল। যিকোনো এজনৰ লিংকটোত ক্লিক কৰিলে, যিমানে ক্লিক কৰিব সিমান ভিউ হ'ব, সিমান টকাৰ মতে আপোনালোকে পইচা পাব। এইটোৱে এটা চিম্পল ট্ৰিক হয়, একদম ইজি কাম, একো কৰিব নালাগে, বেলেগ একো কাম নাই। আপোনালোকে জাষ্ট URL ইনপুট কৰিব লাগে, শ্বেয়াৰ কৰিব লাগে, বাছ পইচা আপোনাৰ একাউণ্টত সোমাই আছে। ত' বহুত ভাল ইউজ কৰক। আৰু কিবা সুধিবলগীয়া থাকিলে মোক কমেণ্ট কৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিবলৈ নাপাহৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় হিন্দ।